ল'ৰাটোও মেট্ৰিক দিব হ'ল। দিনক দিনে চিন্তাই লাগি গৈছে। সেইকাৰণে কুকুৰাৰ উমনিকে দিওঁগৈ। কুকুৰাজনীয়েও কণী পাৰিব। এজনীয়ে পাৰি আছে, পিছে তাক খুৱাই আছোঁ। এতিয়া ভালকৈ খোৱালেহে আকৌ পৰীক্ষাটো ভাল হ'ব, মনত ৰ'ব। সেইবাবে আৰু এজনী কণী পাওঁ পাওঁ হৈ আছে। সেইকাৰণে বোলো দি থৈ আহোঁচোন। আৰু নিদিলেও মানে উৎপাত লগাই থাকে কুকুৰাকেইজনীয়ে। আৰু কণী তেতিয়া ঢেৰ পাৰিব, ল'ৰাটোক খুৱাবও পাৰিম মই। সেই কণী উমনি গঁৰালতে দি থৈ আহোঁ। উমনিকে দি লওঁ। উমনি দি লওঁ। বোপাই আছোন এফালে তই এই কণীটো খাই ল। ভালকে পইচা দিবি দেই বোপাই। কণীটো খাই ল দেই বোপাই, খাই ল দেই। খাই পেলাই আকৌ পঢ়িবা দেই। এইটো খাই একদম মই পঢ়িব পাৰিম। ভালেই হৈছে, মইতো পঢ়াই নাই। মেট্ৰিক পৰীক্ষা দিম, একদম কণী খাই মই একদম বেছি পঢ়িব পাৰিম। ইমান ভালকে বনাইছো, গা চা খাবই লাগে। শক্তি হৈ যাব, মোৰ পঢ়িব বেছিকে পাৰিম। মইতো একো পঢ়াই নাই। মায়ে যদি খুৱাইছে ভালেই হৈছে, নপঢ়াকে। কিতাপখন আনি অকমান পঢ়ি যা। অকণ পঢ়ি লওঁগে। পৰীক্ষা পালি, সেই মেট্ৰিক পৰীক্ষা ভয়হে লাগিছে। গোটেই বছৰটো মই নপঢ়িলো। এতিয়া মায়ে কণী চণী খুৱাইছে বাৰু, তথাপিও এতিয়া মই পঢ়িব লাগিব। মই একো নোৱাৰো। ল'ৰাটো বৰ ভাল লাগিছে পাই, পঢ়ক পাই। বোপাই পঢ়া দেই, ভালকে পঢ়া। হেৰি মেট্ৰিক ভালকে পাছ কৰিব লাগিব দেই বোপাই। পঢ়া দেই, পঢ়ি থাকা দেই। চব মোৰ কষ্ট কৰি প্ৰশ্ন। মায়ে মোক ইমান খুৱাইছে, মই দেখোন গোটেই বছৰটো পঢ়াই নাই। ভয়হে লাগিছে। মেট্ৰিক পৰীক্ষা ইফালে কাইলৈ এতিয়া অসমীয়া আছে, কিনো হ'ব একো এটা প্ৰশ্ন মুখস্থই নাই। মই খুব এতিয়া পঢ়িব লাগিব। মোৰ মাথাটো পগলাহে হৈছে, একোটা পঢ়া নাই। মই যদি ফেইল কৰোঁ, মায়ে অলপ দুখ পাব নেকি? ইফালে ডিম কণী অলপ খুৱাইছে। মোৰ দেখোন পঢ়িবলৈকে মন নাযায়, মোবাইলটোকে চাবলৈ মন যায়। এইবোৰ কিতাপ পঢ়িবলৈ মন নাযায়, মোবাইলটোকে চাবলৈ মন যায়। ৰমেনলৈহে ফোন এটা কৰি লওঁ পাই। কৈছেনে নাই পঢ়া জানো, সি ফোনেই নাই ধৰা। অকণমান দেৰিকে চাই লওঁ, মোবাইলটোকে অকণ চাই লওঁ। পঢ়িবলৈ মন নাযায়। মেট্ৰিক পৰীক্ষা আহিলে যদিও কণী চণী খুৱাইছে বাৰু, মই বাৰু ভালকে পাছ কৰিম। 7টা 8টা মানত লেটাৰ চেটাৰ ল'ব পাৰিম বাৰু। তথাপিও এতিয়া পঢ়িবলৈ মন নাযায়, মোবাইলটোকে অকণ চাই লওঁ। মোক দেখাম বাৰু, মই যে ৰিজাল্টত 4খনত ফেইল কৰিলোঁ, 2খনতহে পাছ কৰিলোঁ। এতিয়া মই কি বুলি ক'ম বাৰু? অংক আৰু ইংলিছত ফেইল কৰিলোঁ দেখোন। মোক এতিয়া মায়ে বহুত গালি দিব। মোবাইলটো এইখিনিতে লুকুৱাই থৈয়ে যাওঁ। বোপাই ৰিজাল্ট কেনেকুৱা হ'ল? ভাল হ'লনে? কেলে নকওঁ? 4খনত ফেইল কৰিলোঁ, কিন্তু 2খনত পাছ কৰিলোঁ। বোপাই তই খালি বোপাই তই। মই ইমান কণী গাখীৰ খুৱাই মোৰ একো লাভ নহ'ল। হ'ব দে বা, মই 2খনত পাছ কৰিলোঁ নহয়। ইয়াক এতিয়া মই কি কৰিম? এতিয়া ইয়াক মই এতিয়া কি কৰোঁ? আজি মই ৰমেনৰ ঘৰলৈকে লৈ যাওঁ, মোবাইলটো লৈ যাওঁ, ৰমেনৰ ঘৰলৈকে যাওঁগে। কণী গাখীৰ খুৱাই পৰা আহোগেচোন। সেই ল'ৰাটোৱে মেট্ৰিক পাছ ৰিজাল্টটো খবৰ এটা লৈ আহোগে। ইমান চিন্তা কৰি বহি আছে, চিন্তা নকৰে। মই দুখৰ পৰিছোঁ। কি দুখ হ'লনো? মোৰ ল'ৰাটো ভাবিছিলো ইমান একদম ধুনীয়াকে কণী গাখীৰ খুৱাইছিলো, মগজটো হওক বুলি। পৰীক্ষাত মাত্ৰ 2টাত পাছ কৰিলে আৰু বাকী কেইটাত ফেইল কৰিলে।
সেইকাৰণে আপুনি মন মাৰি বহি আছে। ৰিজাল্ট বেয়া হৈ গ'ল তাৰ। ৰিজাল্টটো বেয়া মোৰ একদম মাথাই কাম নকৰা হৈ গৈছে আৰু। এই হ'ব আৰু ইমান চিন্তা কৰিব নালাগে আৰু। এই কিবা এটা হ'ল আৰু। তই হেৰি আহিছ যেতিয়া তই বচোন দেই, মই তোলে হেৰি চাহ অকণকে বনাই আনো দেই। বনাইগে নেকি? যাওক যাওক, সেই চাহকণ খাম বুলিয়ে আহিছোঁ আকৌ। হেৰি আকৌ ফুটনিটো কিমান আকৌ এই ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিব বুলি ইমান যে কণী গাখীৰ আপেল আঙুৰ খুব খুৱাইছিলে নহয়। এতিয়া আকৌ কণী গাখীৰ খুৱাই দেখোন ল'ৰা মই গজেই নহয়, মানে পাছেই কৰিব নোৱাৰিলে দেখোন। এই ওচৰৰে একেবাৰে হেৰি কি কয় কিমান সুদা সুদা ভাত খায়, আলু পিটিকাই আৰু সেই মাছৰ পিটিকাই ভাত খাই পেলাই এই কিমান ভাল ভালকৈ পাছ কৰিছে, ডিষ্টিংশ্যন লৈছে, ষ্টাৰ পাইছে। তাই আৰু ল'ৰাটোক নিজৰ কণী গাখীৰ খুৱাই খাই ল'ৰা পাছেই কৰিব নোৱাৰিলে। সেইকাৰণে ইমান মনত ফুটনি মাৰিব নাপায়। ফুটনি বেছি মাৰে তাই, ফুটনি মাৰে পাৰিলে নহয়। আহিছে ক'লে আকৌ শুনিবই আৰু। চাহকণকে তই খাই লচোন। চাহ নিলে নেকি? সুদা চাহ সেই মন কাম বেয়া, সেইটো কাৰণে একো দোকানো যোৱা নাই। এই হ'ব আৰু এই সুদা চাহ হ'লেও একো নাই। এই হেৰি নহয় বাইদেউ, এই আপুনি আৰু ইমান দুখ চুখ কৰি নাথাকিব। হেৰি আৰু ল'ৰাটোৱে ফেইল কৰিলে আৰু কেইটা দুটা ছাবজেক্টত ফেইল কৰিলে। দুটাত ফেইল কৰিলে। কি কি ছাবজেক্টত? ইংলিছ আৰু অংক। ইংলিছত আৰু অংকতে এই কিমান কিমান মাৰ্কৰ পেলাই সেইকেইটা পাছ কৰিলে ইংলিছ অংকত, আৰু বাকীকেইটা ফেইল কৰিলে। বিজ্ঞান, সমাজ বিদ্যা, আৰু অসমীয়া, আৰু কিবা এটা মই ইমান ভালছে নাজানো। সেই হ'ব দিয়ক, সেই চিন্তা নকৰিব। এইবাৰ আকৌ ভালকৈ পৰীক্ষাটো দিয়ক, পাছ কৰিব, কিয়নো নকৰিব। তাকেহে এতিয়া পৰীক্ষা দিয়াবলৈ পইচা পাতি ইমান লাগে, যেনে তেনে ল'ৰাটোক পৰীক্ষাটো দিয়াইছিলোঁ, নিজৰ ঘৰৰে কণী খুৱাইছিলোঁ। এতিয়া ফল লৰাইহে দিলে আৰু কিনো কৰিম আৰু। হ'ব আৰু সেই কিবা এটা হ'বলগীয়াই আছিলে আৰু। সি চাগে হেৰি ভালকৈ পঢ়া শুনা নকৰিছিলে, মোবাইল চাই থাকে, হয় নেকি বাৰু? জানো, মোক দেখুৱাই মোবাইল নাচাই, মনে মনে চাই যদিও নাজানো নহয়। হয় চাগে, মনে মনে চাই থাকে মোবাইলটো, সেইটো কাৰণে সেই কি বুলি কয় তেনেকুৱা হ'ল কথাটো। এই সি যদি ভালকৈ পঢ়াত গুৰুত্ব দিলেহেঁতেন পাছ কৰিলেহেঁতেন। এতিয়া আমি আৰু ইমানটো নেচাওঁ, হয় নাই বাৰু? পঢ়ি থাকে আৰু। হয় আকৌ। এতিয়া আপুনিও সেইটো কাৰণে হেৰি মই বুজিলো আৰু, মাক বাপেকে মোবাইলটো চাইছে নেকি পাকে পতি চাই দিব লাগে পঢ়া টাইমত। সেইটো চেক কৰি থাকিব লাগে। এই ল'ৰাটোৱে তাৰমানে এনেই পঢ়ি থকা এনেকৈ কিতাপখন লৈ ভেকচনে লৈ থাকে, তাৰপিছত সিহঁতি মনে মনে মোবাইলটো লৈ পেলাই চাই থাকে। মোবাইল চাওঁতে চাওঁতে ইয়াৰ ৰিজাল্ট বেয়া কৰিলে নহয়। তাকে আৰু এইবাৰ আকৌ এইবাৰ ভালকৈ দিয়াব পাৰিব। মই বুজিলো। এইবাৰ আপুনি একদম ধুনীয়াকৈ হেৰি তাক চেক কৰি থাকিব মোবাইল নাচাবৰ কাৰণে। নহ'লে এয়া ওচৰতে শুনিছেই নহয়, এই হেৰি যে এই মনোজৰ পুতেক যে বহুত ভালকৈ পাছ কৰিছে বোলে। হয় আকৌ, এতিয়া লোকৰ ল'ৰা ছোৱালী ধ্যান দি পঢ়ে। আমাৰ মানে মনে মনে সেইবোৰ আৰু বেয়া ধান্দাহে ল'লে আৰু। তাকেহে এই এটক মানে সেই বুলিয়ে ক'ব লাগিব ফেইল কৰিলে বুলি, নহ'লেতো ফেইল নকৰিলেহেঁতেন। তাকে এইবাৰ পৰা ভালকৈ চাই চিতি সিহঁতক মানে মোবাইল দিছিলে একদম মানা কৰিব লাগে, মজাটো ঠিক চাই দিব লাগে। মোবাইল চাই চাই নিজৰ জীৱনটো ধ্বংস কৰি দিছে, হয়নে নহয় বাৰু? হয় বাৰু। এতিয়া পাছ কৰাহেঁতেন তাৰ নিজৰ কাৰণে ভাল হ'লহেঁতেন। এতিয়া মই মন মাৰি থাকিব, এতিয়া খানা হ'লহেঁতেন, হয়নে? ইমান মানুহ আহিলেহেঁতেন সকলোবোৰ। এতিয়া মই আকৌ পাছ কৰিলে বুলিহে জানো, সেইটো কাৰণে আহিছিলোঁ। তাকেহে কি ক'ম আৰু, তই চাহকে খাওঁ। চাহকণকে খাইছোঁ। হ'ব আপুনি ইমান মন মাৰি নাথাকিব, এইবাৰ ভালকৈ দিয়াব দেই। পিছে হেৰি ল'ৰাটো নাই নেকি বাৰু? ল'ৰাটো জানো এইফালে বাৰীফালে কিনো কৰি আছিলে সিয়ে জানে আৰু। এইবোৰ খেলা ধান্দা নহয় আকৌ। খেলা ধান্দা এৰিছে জানো? নাই এৰা নহয়। সেই খেলিবলৈ নে আছো না। এইফালৰ পৰাহে ওলালে। মই এইফালে শাকনি আছিলোগে। খুৰীয়ে মাতিছিলে তোক। হেৰি নহয়, তোৰ ৰিজাল্ট ল'বলৈ আহিছিলোঁ মই। ৰিজাল্ট বেয়া হ'ল নহয়। ৰিজাল্ট বেয়া হ'ল? কেইটাত বেয়া কৰিলিনো? 4খনত। 4খনত? ৰাম ৰাম, তই 4খনত তই বেয়া কৰিব লাগে নে বোপাই? অকল মই অংকতে পাছ কৰিছোঁ। অসমীয়া অসমীয়া। হয় নেকি? আইঐ দেহি মায়ে তোৰ লগত কিমান কষ্ট কৰিছিলে, কণী গাখীৰ খুৱাই মগজ হ'ব বুলি। তই এইখনহে কৰিলি বোপাইটো। হেৰি আৰু এইবাৰ যি হ'ল হ'ল আৰু। এইবাৰ তই ভালকৈ পৰীক্ষাটো দিবি দেই। হেৰি নহয়, শুনিছ নাই সেই
জানি আহিছোঁ হয়, মনো যাওঁ মনো যাওঁ পিতাকে কিমান ভালকে পাছ কৰিছে হয় নাই যদি পাছ কৰাহেঁতেন মা মনটো ভাল লাগিলে কণী গাখীৰ বহুত খুৱাইছিলে সেইকাৰণে নোৱাৰিলোঁ পঢ়িব মোবাইলটো চাই থকা মোবাইল চাই থাকোঁ এইবাৰ নাচাবি দেই ভালকে পৰীক্ষা দিবি এইবাৰ কিন্তু হেৰি নহয় ফাৰ্ষ্ট হ'ব লাগিব তিনিটামান লেটাৰ খানা খাব লাগিব হয় নাই তাকে যাওঁ বাইদেউ আহি আপুনি আৰু দুখ চুখ কৰি নাথাকিব দেই ময়ো যাম আৰু লাজে পাম আৰু মানুহ আহিব ভিতৰতে সোমাই থাকোঁ তই ভিতৰতে সোমাই থাক যা তই ফেইল কৰি পেলাই কি মুখখন দেখাবি আৰু যাওঁ দেই বাইদেউ আপুনি দুখ চুখ কৰি নাথাকিব সেই আমুকৰ ঘৰতে খানাটো খাওঁগে আৰু ভালকে আৰু